কিন্তু আমি দূৰত হঠাৎ এজন বিশেষ আমি অতিথিক দেখিছোঁ আৰু খুব আমাৰ চিনাকি চেহেৰাচোন মইতো ভাবিছিলোঁৱেই দেই ভিতৰত কিবা এটা গণ্ডগোল হৈ আছে বাপৰে বাপ হয়নে হেৰি নহয় ঋতুস্মিন দেখোন হয়নে এই মই বাহিৰত গম পালোঁ কিবা বোৱাৰীক লৈ পেলাই কিবা কেলেংকাৰী কৰি আছা বোলে কেলেংকাৰী নহয় আমি বিহুৱতী পাতিছোঁ বোৱাৰীসকলক লৈ বোৱাৰীসকলক লৈ পেলাই হয়নে বৰ সাংঘাতিক হৈছে দেই বাপৰে বাপ জয়ন্ত সোণোৱাল অলছো হয়নে বোৱাৰী বিশেষজ্ঞ অলছো হয়নে কিহৰ বিশেষজ্ঞ ছাৰ বিহুৰ বিশেষজ্ঞ ঘপককৈ বোৱাৰী বুলি আহি গৈছে সীমা কাকতিও আহিছে দেখিছেনে বাৰু এইবিলাক যে আয়োজন চলি আছে এনেই কেমেৰা চলি আছে নেকি আকৌ কেমেৰা চলি আছে এই কথাটো হৈছে মানে কি কৈয়ে দিছোঁ আৰু হয়নে গাদীত নাই যেতিয়া কোনেনো মোক ইফাল সিফাল কৰি দিব পাৰিব এই এনেই বিহুৱতী বস্তুটোৱে অকণমান জ্বালা তাতে আকৌ বোৱাৰী এইটো কেনেকুৱা ধৰণৰ প্লেন এইটো অলপ বেছি জ্বালা মানে অলপ জ্বালাটো বেছি আশ্চৰ্য বৰপাত্ৰ গোহাঁই হয়নে মানে মই গম পাই গৈছোঁ দেই মানে জ্বালা যিমানেই যি নহওক হয়নে কণ্ট্ৰল কৰা মানুহকেইটা কিন্তু বৰ সাংঘাতিক বোলো হে হৰি হয়নে এই মোৰ শাসনৰ দিনতে কম ফালি আছিলে হয়নে এতিয়া ছাইডত বহি আছে অলছো বাট কথাটো হৈছে ইয়ালৈ যিহেতু আহিলোৱে হয়নে নাচনীও দেখিলোৱে অলছো হয়নে বৌ নাচনী বৌ নাচনী আচ্ছা আচ্ছা এই হেৰি কোন কোন আহিছে লগত এই বিহুৱাসকল আহিছে লগত আৰু নাই নেকি আৰু মোৰ আহিছে নাই ৰেড লাইটটো জ্বলি আছে নহয় মোৰ স্বামী আহিছে স্বামী আহিছে আচ্ছা আচ্ছা ল'ৰাও আহিছে ল'ৰাও আহিছে হয়। এই সাংঘাতিক আয়োজন দেই আশ্চৰ্য বৰপাত্ৰ গোহাঁই ইয়ালৈ যে আহি গৈছে হৌৰা ক'ত গ'লা হে চিকৰটি মই এনেকৈ ঘপককৈ নবহো নহয় মোক বেলেগ এখন চকী লাগিব অলছো লৈ আহা এইবিলাক যে পিন্ধি আছা হয়নে সদায় চেঞ্জ কৰা নে এটাকে সদায় পিন্ধা প্ৰয়োজন অনুসাৰে গোটাই থৈছোঁ আৰু কিন্তু এটা কথা দেই মই চব জেগাতে গম পাই গৈছোঁ দেই ঋতুস্মিন শৰ্মা অসমত আজিকালি বোলে আশ্চৰ্যৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীবিলাক হয় চেহেৰাটো কেনেকৈ মিলে হে কিবা কেলেংকাৰী নহয়তো কথাটো হৈছে যিয়েই নহওক আশ্চৰ্য যিহেতু ইয়ালৈ আহিয়ে গৈছে হয়নে ইমান এতিয়া মইতো একদম সঁচা কথা ক'বলৈ গ'লে হয়নে আশ্চৰ্যৰটো ছিজন চলি আছে হয়নে বিহুৰ ছিজন সেইকণ সময়ত যে হয়নে এই বিনামূল্যে ইয়ালৈ আহিছে হয়নে সেইটোতকৈ ডাঙৰ কথা হ'ব নোৱাৰে ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ হয়নে জোৰদাৰ তালি এটা চবেই দি দিব লাগে ধন্যবাদ ছাৰ বিনামূলীয়া শব্দটো যে কৈ দিলে ধন্যবাদ ছাৰ বিনামূলীয়া আশ্চৰ্যই সেইখিনি মৰম বুজি পায় আৰু হে হৰি কথাটো হৈছে মোৰ শাসনকালত বৰ ধুনীয়াকৈ বজাইছিলে নহয় বাজনা এখন এতিয়াও যদি ৰাইজৰ কাৰণে বজাই দিয়া যায় হয়নে ঋতুস্মিন শৰ্মাই কিন্তু মোক এটা পাৰ্মিশ্যন দিব লাগিব বাজনা এখন বজাবনে ছাৰ এতিয়াও আপোনাৰ শাসনেই চলে দেখিছে নহয় ৰাইজ গাদীত নাথাকিব পাৰোঁ পাৱাৰত কিন্তু এতিয়াও আছোঁ হয়নে বাজনা এখন গাই দিব লাগে বাজনা মানে আগতে আমাৰ দিনত যি ঢোলৰ চাপৰ আছিলে আজিকালি সেই চাপৰ নাই মই আগতে আমাৰ ঢোলৰ চাপৰবিলাক আছিলে বম 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 তাহ কথাটো হৈছে তাত নহ'ব এইবাৰ আমি ইয়াতে গাব লাগিব লাইট চাইট অলপ ভালকৈ লাগিব লাইট লাগিব নহয় ইয়াত ৰিফ্লেকশ্যন বহুত মাৰি আছে এবাৰ গাই দিব লাগিব আমাৰ দিনত ঢোলৰ চাপৰ আছিলে বম 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 তাহ টিবেনি তাহ ৰূপ ফোপ তাৰ ফোপ তাফোপ তাফোপ তাহ বম বম টিবু বম বম প্লাগ ভিনচেলো আকৌ আৰু যোজনা চাপৰ আছিলে ফ্লাক টিগেন গেন গেন ঘেন ঘেনা খিতা ফ্লাক টিগেন গেন ঘেনা ঘেন খিটি ঘেনা খুব ধুমধাম খুব পাঁচ হয়নে বৰ সাংঘাতিক হৈছে ইমান ধুনীয়া বাজনা এখন গাইছে খুব ঢোলৰ চেও আপুনিও কিন্তু জানে দেই এবাৰ শুনিম কিন্তু দেই ঢোলৰ চেওটো মইতো ইমান দিনে কৈয়ে আছোঁ যে আমাৰ দিনৰ যি বাজনা হয়নে আজিকালি বজাব নোৱাৰে হয়নে আমাৰ দিনৰ যি বাজনা প্লাগ ধিনচেলো বুলি ক'লে যি আৰম্ভ হৈ গ'ল তাৰপিছতে আৰম্ভ বোলে
গুম গুম ৰিগেঞ্চি খুব কটা গুম গুম ৰিগেঞ্চি খুব কটা পঁচ 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 তাৰপিছতে আৰু এখন আছে নহয় বোলে তাক দি দে তাক দি দে তাক দি দে চুইছা 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 তাক দি দে তাক দি দে তাক দি দে চুইছা 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 পঁচ 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 হয়নে তাৰপিছত আকৌ উল্টাই বজাবলৈ আছে হয়নে নহয় বাৰু চাপৰ্ট এটা দিবা আকৌ গাড়ীত নাথাকিলে বুলিয়ে পাত্তা নিদিয়াকৈ থাকিব নালাগে নহয় তাৰপিছত উল্টাই লৈ এনেকৈ বজাবলৈ আছে বোলে তলপেটি মিণ্ডলৰ ধামপেটি মিণ্ডলৰ তলপেটি মিণ্ডলৰ ধামপেটি মিণ্ডলৰ হয়নে কিন্তু কথাটো হৈছে আমি ছিনিয়ৰ মানুহ হয়নে এনেকৈ থিয় হৈ থকাটো ভাল নহয় হয়নে নাই এইটো মানে কামবিলাক কৰি আছে ছাৰ নহয় আপোনাৰ কঁকালৰ বিষটো ভাল হ'ল নেকি য'তে ত'তে বহিব পাৰে নি আজিকালি মই য'তে ত'তে অকণমান ট্ৰাই এটা কৰিব পাৰোঁ হয়নে মইতো কওঁ এইবিলাকলৈ যে আহিছোঁ মিছা ক'লে কিডাল হ'ব আজিকালি বাৰ্থডে পাৰ্টিও মই বাদ নিদিওঁ চবলৈকে যাওঁ কোনো কথা নাই ইয়ালৈ আহি কৈছোঁ ৰাইজ ইয়াত আছে ডিচিশ্যন ল'ব লাগিব বাট মই যিহেতু ইয়াত আছোঁ হয়নে মোৰ মতেই হ'ব লাগিব হ'বনে নহয় হ'ব ছাৰ হ'ব ঠিক আছে তেতিয়াহ'লে ঠিক আছে আশ্চৰ্য আছে আৰু আশ্চৰ্যৰ লগত মোৰো বহুত কথা আছে হয়নে এই ফেচবুক অকণমান কমাব ক'ব লাগে ফেচবুকটো ফেচবুকেই আৰু কি বুক লিখি থৈছে মইহে গম পাইছোঁ কমপ্লেইন ঢেৰ আহিছে আহ দে মনা হে হৰি আহ 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 আমাৰ বিশেষ অতিথি